গাইস ওয়েলকাম টু মাই চেনেল খৰগেশ্বৰ বা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি মই ধেমাজিলৈ ফুৰিব আহিছোঁ আৰু এই শান্তিপুৰত আছোঁ মই বৰ্তমান আৰু আজি অকণমান ঘূৰিবলৈ যাম, তেতিয়া আপোনালোকক ভিডিঅ'টো দেখাব চেষ্টা কৰিম নিশ্চয়। আৰু এইটো মোৰ ভাগিন, তোমাৰ নামটো কি? এই বাগানৰ ওচৰত আমাৰ ভিনি ঘৰ আৰু এই বাগানৰ ওচৰত থাকিব বহুত বেয়া লাগে, কাৰণ এনেকুৱা জেগা ভয় লাগে, বহুত ভয়ানক জেগা হয় এইটো। छोटी बच्ची हो क्या? समझ नहीं आता कि साथ रहो, कुछ हो जाता आज तो। ইয়াত ভিনি ঘৰৰ ওচৰতে এটা গাহৰি ফাৰ্ম আছে, তাত ভাবিছিলোঁ আপোনালোকক দেখাম বুলি গাহৰি ফাৰ্মটো, কিন্তু ফেন ওলাই ন, তাত যোৱাৰ লগে লগে আপোনাৰ বমি ওলাই যাব। তাৰ বাবে আপোনালোকক গাহৰি ফাৰ্মটো ওচৰত গৈ নেদেখা আৰু অকণমান দূৰৰ পৰা দেখা দিব চেষ্টা কৰিম। আৰু বহুত চেন ওলাই ন, এনেকুৱা চেনেল গ'লে আজিকালি যিহে দিন হৈ যাব এনেকৈ গোন্ধত গ'লে মানে। অভাৰ ব্ৰিজৰ ওপৰৰ পৰা মই ড্ৰোন শ্বট দি আছোঁ মানে বৰ্তমান। চ' এইটোৱে হ'ল ধেমাজিৰ ষ্টেচন। ফাইনেলি মই এতিয়া ষ্টেচনতে আছোঁ, এতিয়ালৈকে ট্ৰেইন অহা নাই। এতিয়া মই তেলামত যাম আৰু এইফালে ট্ৰেইন অহা অকণমান দেৰি আছে, 11টা বজাত ট্ৰেইন আহি পাব। এতিয়া বৰ্তমান 10:39 সময় হ'ল, 11টা বজাত ট্ৰেইন আহিব।